নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'তে সকলোকে স্বাগতম জনালোঁ। মই আছোঁ লখিমপুৰ গণেশ মন্দিৰ। এয়া চাওকচোন গণেশ মন্দিৰ, আৰু মোৰ লগত আছে মোৰ ভাইটি। এইটো এয়া হৈছে গণেশ মন্দিৰ। নাওখনৰ ওপৰত আপোনাৰ এটা কলচী দিছে, তাৰ ওপৰত আম পাত আৰু নাৰিকল। বহুত এটা ধুনীয়া মন্দিৰ বনাইছে, বহুত ভাল লাগে ইয়াত আহিলে। আৰু এইখন হৈছে সোমাই অহা গেট। এইখন সফুৰা ষ্টাইলত বনাই থোৱা আছে। ৰাজহাঁহৰ মাত, বহুত ইয়াত ৰাজহাঁহ আছে, ভয়ে লাগি গ'ল। তলৰ পৰা দেখুওৱা মন্দিৰটো নাওখনৰ ওপৰতে আছোঁ এতিয়া মই ইয়াত দেখাই আছোঁ। এয়াই হৈছে মন্দিৰৰ মেইন মণিকূট। এতিয়া মই ইয়াতে অকণমান পূজা কৰি লওঁ। ইমানেই আছিলে গণেশ মন্দিৰ দেখাবলগীয়া। আগত বহুতবাৰ আহিছোঁ, কিন্তু লখিমপুৰ আহিলে গণেশ মন্দিৰলৈ নাহিলে বহুত বেয়া লাগি থাকে মনটো, গতিকে এবাৰ আহি গ'লোঁ। দুৰ্গা মন্দিৰ লখিমপুৰত চবচোন ইমান ধুনীয়া দুৰ্গা মন্দিৰটো। এতিয়া দুৰ্গা মন্দিৰত আছোঁ। দুৰ্গা মন্দিৰটোৰ তলত পানী, ওপৰত মন্দিৰ, বহুত ধুনীয়া লাগে ইয়াত। যিসকলে অহা নাই আপোনালোকেও আহিব, চাবহি। এইটোৱে হৈছে দুৰ্গা মন্দিৰ। মানুহ আজি নিচেই কম আছে, আৰু আমিও ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, আচলতে চাবলৈ। ইয়াত চাকি বন্তি জ্বলাই এনেকৈ দুৰ্গা মন্দিৰত। এতিয়া ঘূৰি আমনি লাগিলে আৰু চাওমিনকে খাই লওঁ।